অ' বোপাই, গাটো ভাল পাইছ যদি স্কুললৈ যাবি। অঁ দেউতা, গাটো ভাল পাইছোঁ অকণমান। গাটো ভাল মানে বেছি ভালকৈ ভাল নাপালেও মই যাবই লাগিব স্কুললৈ। আজি স্বাধীনতা দিৱস নহয় জানো, আৰু আজি যদি দিনটোত স্কুললৈ নাযাওঁ মনটো বেয়া লাগি থাকিব। ভাল কথা, যাবি যাবি। দেউতা কি জানা নাই, কালি মোক ধনে কৈছে নহয়, মই কালি স্কুল নগ'লোঁ যদিও আজি আমি স্বাধীনতা দিৱসত যিবিলাক মানে ধৰা পতাকা নিম সেইবিলাক মানে ঘৰতে বনাই নিবলৈ কৈছে ছাৰ বাইদেউহঁতে, সৰুকৈ আৰু হাতত এনেকৈ ৰছী এইবোৰ বনাই নিবলৈ কৈছে। তাৰপৰা স্বাধীনতা দিৱসৰ বিষয়ে A4 চাইজত পেপাৰত লিখি নিবলৈ কৈছে ভালকৈ। আৰু সেই তেনেকৈ কিবাকিবি অলপ কৰিবলৈ মানে কালিয়ে ক'লে। মই নগ'লোঁ কাৰণে মোক ধনে ক'লে আৰু ফোন কৰি, এতিয়া যে আমি তাত যিমানবোৰ প্ৰদৰ্শন কৰিম চব মানে নিজেহে কৰি নিব লাগিব। আনকালৰ দৰে এই জাতীয় পতাকা এনেকৈ কিনি নিলে নহ'ব। ভালহে হৈছে আকৌ, ভাল কথা। এতিয়া ল'ৰা ছোৱালীবোৰক মানে নিজে কৰিবলৈ কৈছে যেতিয়া ছাৰহঁতে, ভাল পাইছোঁ শুনি। নিজে কৰিলেহে ধৰ কিবা এটা শিকিবি। চব যদি লোকে বনোৱা বা কিনিয়ে লৈ যাওঁ কেনেকৈ গম পাবি। ভালেই হৈছে দে, ভাল পাইছোঁ শুনি। তাকেহে মই কালি যে ভাতকেইটা খোৱাৰ পাছত অকণমান যি পাৰোঁ কৰি থৈছোঁ আৰু তাকে ভাল হ'লেও বেয়া হ'লেও সেয়াকে লৈ যাম। আকৌ চবেই লৈ যাব, মই যদি বনাই নিনিও বেয়া লাগিব নহয়। ইহঁতবোৰে চাগে মোতকৈ ভালকৈ বনাইছে। হ'ব যি কি নহওক, মই কিবা এটা হ'লেও বনাই থৈছোঁ নহয়, সেয়াকে লৈ যাব লাগিব আজি। পিছে ছাৰহঁতে যদি কিবা এষাৰ ক'বলৈ দিয়ে ক'ব পাৰিবি নাই? মই চাই গৈছোঁ বাৰু অকণমানকৈ, দুষাৰমান ক'ব পাৰিম চাগে। জানো সময়হে ক'ব লাগিব ভুলে শুদ্ধই। ভুলে শুদ্ধই মানে আমাৰ দেশখন কেতিয়া স্বাধীন হৈছিলে তাৰ বিষয়ে কি তই নাজান নেকি? তেনেকৈ কবি আকৌ, সেইটো কি ভুলে শুদ্ধই ক'বলৈ কথা হৈছে। নহয় মানে আকৌ তেনেকৈ কৈ দিলে নহ'ব নহয়, ভালকৈতো ক'ব পাৰিব লাগিব, কথাবোৰ শুৱলা হ'ব লাগিব, মানুহে শুনি ভাল পাব লাগিব। সেই তেনেকৈহে অকণমান যি পাৰোঁ ক'ম আৰু, ঠৰক বক লাগিব চাগে। যি হয় হ'ব, ছাৰহঁত আছে নহয়। হ'ব বাৰু, সাহসকণ যে কৰিছ দেখি ভাল লাগিছে। হ'ব এতিয়া তই সাজু হগে যা। হ'ব দেউতা। মা মোলৈ কি দিয়া খাবলৈ পটাপট দিয়া দেই, মই গা ধুই যামেই আৰু, দেৰি হৈ গৈ চাগে। ফ্ৰাইড এক্স এটা সোমালেই হ'ল আৰু। সোমালে লাগিলে। গ্ৰেন আহি গ'ল, বাচি গ'লোঁ, আজি দিনটোৰ মোৰ খৰচটো ওলাই গ'ল আৰু। এই গেম উলিওৱা এই মানুহবোৰক একদম চেলুট দেই। একদম ঘৰতে বহি একদম টপাটপ একদম পইচা ঘূৰি থাকিব পাৰি আৰু যিমান মন যায়। খালি আৰু ভৰাই লোৱাৰ প্ৰতি কথা আৰু এই পইচা থকাৰ প্ৰতি কথা আৰু মই যাওঁ। দেউতা কি কৰি আছা তুমি? কৰি আছোঁ, কিবা এটা কি হ'ল তাৰপৰা তোক কেলে? সুধিছোঁহে কিবা। নুসুধিবি, তোৰ দৰকাৰ নাই নহয় পেনুকুনা ল'ৰা। তই স্কুল যা, তোক কেলে মই কি কৰোঁ কি নকৰোঁ। আমাৰ সমান বয়সত বুঢ়া হ'লে গম পাবিগৈ। এতিয়া যা, মোক প্ৰশ্ন কৰি নাথাক, নিজৰ কাম কৰ। কৃষ্ণ, মাতিবলৈও বিপদহে। মই স্কুলে যাওঁগৈ আৰু, আজি স্বাধীনতা দিৱস নহয়। মই সেই কিবা এটা ক'ম বুলিহে আহিছিলোঁ দেউতাক। ইমানবোৰ যে আজি কালি কৰি আনিবলৈ কৈছিলে সেইবোৰ কৰিলোঁ, তাকেই বোলো অকণ পাতোঁ বুলি ভাবিছিলোঁ। হ'ব, নিজে মোবাইলত ব্যস্ত আছে, নালাগে থক। অকণমান পাৰিলে টিভিটো খুলি চাবাচোন, আজি কিমান ধুনীয়া প্ৰগ্ৰেম দিব। সেইবোৰ চাব লাগে, ইমান ভাল লাগে। সেইটোহে ক'বলৈ আহিছিলোঁ তোমাৰ ওচৰলৈ। আৰু কিবা স্কুলৰ কথা কিছুমান পাতিম বুলি ভাবিছিলোঁ, তোমাৰ আকৌ সময়ে নাই বোলে কথা পাতিবলৈ। মোবাইলটোতহে তুমি একেবাৰে ব্যস্ত। হ'ব, থাকা তুমি। তই কি বুজিবি? তোৰ লগত কথা মই পাছত পাতিলেও হ'ব। মই যে এতিয়া সুৰাওৰে পইচা ঘটি আছোঁ, খাবলৈ ক'ৰপৰা পাইছ, পিন্ধিবলৈ ক'ৰপৰা পাইছ? বাপেৰৰ সেই পইচা গছত লাগিছে। কিমান যে কষ্ট, আঙুলি মোৰ বিষাই গৈছেগৈ। যা স্কুল যা। কৃষ্ণ, মই আহিলোঁ দেই দেউতা, তুমি গেম খেলি থাকা, মই যাওঁ। যা, স্কুলত কথা পাতিব নাযাবি আকৌ, পঢ়িবলৈ পঠাইছোঁ। তুমি ইয়াৰ হাতত কি লৈ আহিছোঁ দেখিছানে নাই দেউতা? যি টি কথাবোৰ নক'বাচোন। বন্দে মাতৰম, বন্দে মাতৰম। দেউতা 10 টকা এটা দিয়া। তাক 10 টকা লাগে, 10 টকা মই ক'ত পাওঁ? মোৰ হাগুতে ওলাইছে নি 10 টকা? কিবা এটা খাবলৈহে বিচাৰিছিলোঁ। আজি কিবা হেপী ইণ্ডিপেণ্ডেঞ্চ ডে' নহয় জানো, কিবা এটা আহোঁতে খালোঁহেঁতেন আৰু।
10 টকাহে বিচাৰিছোঁ, ধেৰ বিচৰা নাই নহয়। যেনেকৈহে কয় কথাবোৰ দেউতাই। এতিয়া ভাত এগাল খাই গৈছোঁ দেখোন, আকৌ স্কুলত ভাত দিবই। ভাত খাবি আকৌ, কি খাওঁ? মোৰ সেই 10 টকা কি হাগুতে ওলাইছেনে, মোৰ মুঠতে ওলাইছেনে, মুখৰ পৰা ওলাইছে? নে আমাৰ ঘৰত পইচা গছ আছে? হে, এটকাৰ পৰা গৈহে 10 টকা হয়গৈ। 10 টকা দিয়া মানে মোৰ কিমান লছ। খাবলৈ ভাবি চাবি। ভাত খাই গৈছ, যা স্কুল যা। আইও নালাগে, খোজাটোৱে ভুল আৰু মোৰ। মই যাওঁ। দেউতাৰ নামতে বাকীকৈ খাম আকৌ, পইচাহে নিদিয়ে, বাকীকেতো খাব পাৰিম। হ'ব। হ'ল অবৈধ, কিবা কৈছিলি নি অ'? কিবা কোৱা যেন লাগিলে পটককৈ। নাই একো কোৱা নাই। কি ক'ম আকৌ দেউতা, মই আহিলোঁ, তুমি থাকা। অকমন্যটোৱে কিবা এটা কৈ থৈ গ'ল, নুশুনিলোঁ নহয় ভালকৈ। কিবা কৈ থৈ গ'ল। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। অ' মন ৰ, একেলগে যাওঁ। একদম কোবাকৈ মাৰিছ দেখোন। একেলগে গ'লে এনেও পামগৈ স্কুললৈ। ৰখিছোঁ, ঘৰৰ পৰা কৰা নহয় আৰু এনেই আজি মনটো কিবা এটা ভাল লাগি আছে। ব'ল সোনকালে যাওঁ, স্কুল পাবগৈ হ'ল নহয়, টাইমটো গৈ আছে। কি একেবাৰে একদম সময় মূল্য বুজাটো। কিবা কৈছিলি নি? নাই কোৱা, ব'ল। অঁ, তহঁতি চববোৰ পালিহিনে? ডেটছ গুড। অ' ছাৰ, মই আহি পাইছোঁহিহে মাত্ৰ। ৰ'ব ময়ো গৈ লৈছোঁ। সঠিক সময়তে পাইছোঁহি তই। সকলো অহা হ'ল যদি আমি এতিয়া সকলোৱে লগ লাগি পতাকা উত্তোলন কৰিবগৈ লাগিব। সকলো ৰেডিনে? অ'কে, গুড। সকলোবোৰ উপস্থিত হ'ল যেতিয়া আমি আৰম্ভ কৰোঁ। ছাৰ, আপুনি দুআষাৰ ক'লেহে ভাল হ'ব। হয় বাৰু কথাটো। সন্মানীয় প্ৰধান শিক্ষক মহাশয়, শিক্ষক শিক্ষিকাগৰাকীবৃন্দ, মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ মৰমৰ ল'ৰা ছোৱালীসকল, তোমালোকক মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। প্ৰথমে আজি 15 আগষ্ট আমাৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। 1947 চনৰ এই দিনটোত আমাৰ দেশ ভাৰত বহু বছৰীয়া ইংৰাজৰ দাসত্বৰ পৰা মুক্তি লাভ কৰিছিল। এই দিনটোত আমাৰ স্বাধীনতাৰ দিন, স্বাধীনতা দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। এই স্বাধীনতা লাভৰ বাবে বহুজনে স্বাধীনতা সেনানীয়ে নিজৰ জীৱন বিসৰ্গ কৰিছে। তেওঁলোকৰ ত্যাগৰ বাবে আজি আমি স্বাধীন ভাৰতবাসী। আজিৰ দিনটোত আমি শপত লওঁ যে দেশৰ প্ৰতি আমি সৎ থাকিম, শ্ৰেষ্ঠ নাগৰিক হ'বলৈ চেষ্টা কৰিম, আমাৰ দেশক উন্নয়নৰ পথত আগবঢ়াবলৈ কাম কৰি যাম। আমি সকলো মিলি এই মহান দিনটোত আমাৰ তিৰংগা পতাকা গৰ্বেৰে উৰাবলৈ আৰু দেশৰ গৌৰৱ বৃদ্ধি কৰাবলৈ প্ৰতিজ্ঞাবদ্ধ হওঁ। জয় হিন্দ। ইয়াকে কৈ মোৰ ক'বলগীয়া চমু দুআষাৰ সামৰণি মাৰিলোঁ। ল'ৰা ছোৱালীসকল, তোমালোকেও দুই এষাৰ ক'বানে? ছাৰ, মই দুআষাৰ ক'ম বুলি ভাবিছোঁ। ঠিক আছে, কোৱা। সন্মানীয় প্ৰধান শিক্ষক মহাশয়, মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। স্বাধীনতা দিৱস ভাৰতৰ এক ঐতিহাসিক দিন। প্ৰতি বছৰে 15 আগষ্টত এই দিন উদযাপন কৰি অহা হয়। 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছিল। এই দিনটোত স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি অহা হৈছে। পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰথমবাৰৰ বাবে তিৰংগা উত্তোলন কৰিছিল। বিদ্যালয় আৰু চৰকাৰী কৰ্মস্থলীত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। দেশৰ স্বাধীনতাৰ বাবে বহুজনে প্ৰাণ বিসৰ্জন কৰিছিল। এই দিনটোত দেশৰ সৈনিক আৰু স্বাধীনতা সংগ্ৰামীসকলক সুঁৱৰি মৰম জনোৱা হয়। জয় হিন্দ। ইয়াকে কৈ মোৰ ক'বলগীয়া চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। হ'ব নেকি ছাৰ? হৈছে বাৰু। আৰু কোনোবাই তোমালোকে ক'বা নেকি?
ছাৰ আৰু নালাগে, আমাৰ পাছৰ কাৰ্যসূচী আছে নহয়, পলম হৈ গৈছে। ঠিক আছে বাৰু। এতিয়া সকলোৱে পতাকালৈ চাই ৰাষ্ট্ৰীয় সংগীত গাব লাগিব। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। ল'ৰা ছোৱালীসকল, তোমালোকে গীতটো বাৰু ভালকৈ পৰিৱেশন কৰিছা, খালি সকলোৱে একেলগে মিলি গাবলৈ চেষ্টা কৰিব লাগে আকৌ, তেতিয়াহে শুনিবলৈ ভাল হয়। হ'ব বাৰু দিয়া, এতিয়া পাছৰ কাৰ্যসূচীলৈ যোৱা যাওক। কালি যে ঘৰত বনাই আনিবলৈ কৈছিলোঁ, এই সকলোবিলাকে কৰি অনা হৈছে নহয়। এতিয়া যদি সকলোৱে কৰি অনা হৈছে, একেলগে ফটো মাৰিব লাগিব। ফটো মাৰি আকৌ আমি ওপৰলৈ পঠাব লাগিব। সকলো ৰেডি নে? আজি স্বাধীনতা দিৱসৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু বহল নকৰোঁ, বহুত দীঘলীয়া হৈ গৈ থাকিব যদি বেছি দীঘল কৰিবলৈ যাওঁ। আজিলৈ বাই বাই।